মজা মজা গাঁৱত বাস কৰি ভাল লগা আন এটা মধুৰ সময় হৈছে গধূলি অৰ্থাৎ সন্ধিয়া সময়। এই সময়কণত সন্ধিয়া নামঘৰত দবা কোবোৱাৰ পৰা আদি কৰি গৰু ঘৰত যোৱালৈকে এই সময়কণ চাই খুবেই ভাল লাগে। আবেলি টাইমত অলপ ওলাই যাবচোন, খুবেই মনটো ভাল লাগিব। ময়ো অলপ ওলাই আহিছিলোঁ এতিয়া। আহি পাই এয়া দেউতাই আমাৰ ঘৰৰ ওচৰ আইতাৰ ঘৰৰ পৰা লিচু আনিছিলে, লিচু দি পঠিয়াইছিলে। তাকে এতিয়া খাবলৈ বুলি আহিলোঁ, কিন্তু খাবলৈ লওঁতেই অঘটন ঘটিলে। মই দেখুৱাওঁ আপোনাক, চাই থাকিব ভিডিঅ'টো। এয়া খাবলৈ নেপালোৱে, মুখত ল'বলৈ লৈছিলোঁহে, পাছত গালি শুনিলোঁ মাৰ পৰা, ঘৰলৈ বুলি উভতি গুচি আহিলোঁ। মজা মজা ডিসপ্লে গ'ল নে টেম্পাৰ গ'ল চাওঁ। ডিসপ্লে গ'ল নে টেম্পাৰ গ'ল সেইটো চা। ডিছপ্লে নাই যাব, টেম্পাৰটো আগৰ পৰাই গৈ